অন্য এটা মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কলেজৰ পৰা আৰম্ভ কৰিছোঁ। কলেজলৈ আহি এটেণ্ডেঞ্চ বহীখনৰ চহীটো মাৰি ল'লোঁ। তাৰপিছত ষ্টুডেণ্ট এগৰাকীয়ে বহী চেক কৰিবলৈ দিছিল। আমি বহীখন চেক কৰি ভালদৰে লিখিছে নাই চেক কৰিছোঁ। পৰীক্ষা লৈ আছা নেকি? তাৰ মাজতে পৰীক্ষা লৈ আছা কথা তেনেকৈ চলি থাকে। এই আমাৰ বাইদেউসকল কিবা আলোচনাত ব্যস্ত, মোবাইল চাই চাই। কলেজৰ পৰা আহি পেলাই দালিটো বনালোঁ ভাত খাবৰ কাৰণে। সুদা ভাত নাখাওঁ বুলি ডিম এটাকে ফ্ৰাই কৰি ল'লোঁ। ভাতটো খাই লৈ তাৰপিছত অলপ জিৰাই চিৰাই টিউশ্যনলৈ বুলি ওলালোঁ। এতিয়া 4-5 ঘণ্টামান টিউশ্যন সদায় থাকে আৰু কলেজৰ পৰা আহি টিউশ্যনৰ ঘৰত চাহকাপ দিলে আৰু চাহকাপ খাই টিউশ্যন কৰি তেন্তে আজিলৈ বিদায়। বাই।